হাই দোস্ত, ৱেলকাম মাই ইউটিউব চেনেল জুবিন ব্লগছ। এয়া মোৰ লগত আছে পংকজ বৈশ্য। আজি ভিডিঅ'টো হৈছে আজি মানে আপোনালোকক টঙলাৰ ৰাস দেখুৱাম। এয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি টঙলালৈ যাই আছোঁ। আমাৰ আৰু এজন লোক আহি গ'ল, এইটো ধনজিত। ধনজিত ৰাস চাবি আহিছে? ৰাস চাই হবে আৰু জলদি ৰাসটো দেখাই দিওঁ সিহঁতকো। দিনতে চাই লওঁ আমি আজি দিনতে আৰু ৰাসটো হেৰি কৰি লওঁ আৰু ফাইনেলি আমি টঙলা ৰাস পালোঁ আহি আৰু আপোনালোকক দেখাই আছোঁ। এয়া আমি এতিয়া বৰজলা খেলপথাৰ পালোঁ আহি। ইয়াতে খেল প্ৰতিযোগিতা হৈ আছে আৰু মানে ফাইনেলি খেল প্ৰেক্টিচ হৈ আছে। আমি এতিয়া মেইন ভিডিঅ'টোলৈ আহোঁ। ফাইনেলি আমি ৰাসৰ গেটৰ ভিতৰত সোমালোঁ আৰু মেইন গেটৰ ভিতৰত আপোনালোকক দেখাই আছোঁ এতিয়া মেইন ৰাসৰ কাৰুকাৰ্যবিলাক। টঙলা ৰাস কেনেকুৱা হ'ল, কেনেকুৱা পৰিস্থিতি আপোনালোকক দেখাই আছোঁ সকলোবোৰ। ফাইনেলি আমি চাইকেলবোৰ পাৰ্কিং কৰি ল'লোঁ। এতিয়া আমি ৰাসৰ খললৈ সোমাই যাওঁ আৰু কেমেৰাটো লওঁ। আমি ৰাসৰ আৰু ভিতৰত সোমাই গ'লোঁ আৰু ৰাস বুলি ক'লে মজাই বেলেগ ন, সকলোৰে চাবলৈ মন যায়। আপোনালোকক এতিয়া দেখাই আছোঁ আমি ৰাসৰ কাৰুকাৰ্যবিলাক। ৰাসৰ ভিতৰত সোমাই গ'লোঁ আৰু এইবোৰ হৈছে দোকান বজাৰবোৰ। এইবিলাক জিলাপি দোকান বনোৱা হৈছে ইয়াতে। এতিয়া আমি ৰাসৰ মেইন পূজাস্থলীলৈ যাই আছোঁ। বৰ্তমান আপোনালোকক দেখাই আছোঁ এইটো মন্দিৰটো। এতিয়া আপোনালোকৰ মূৰ্তিবোৰ দেখাই আছোঁ এটা এটাকৈ। আপোনালোকৰ এতিয়া এটা এটাকৈ মূৰ্তিবোৰ দেখাই যাই থাকিম আৰু এইটোৱে হৈছে পূজাৰ মেইন স্থলী, পূজাস্থলী মানে আগৰটো মন্দিৰহে আছিল। চাই লওক আপোনালোকে, কি বস্তু কমেণ্ট কৰি জনাই দিব। এইটো কি বস্তু মই বৰ বিশেষ নাজানো, কিন্তু এইটো শ্মশানৰ ভূত যেন পাইছোঁ আৰু মই জনাত। কৰ্ণপথৰ যুদ্ধ। পুখুৰীটো ৰাতি হ'লে আৰু চাই বেছি মজা লাগে আৰু আমি আপোনালোকক দিনতে দেখালোঁ আৰু এতিয়া বলক দোকান বজাৰবোৰ আপোনালোকক দেখাই দিওঁ। দোকান বজাৰবোৰ আপোনালোকক দেখাই আছোঁ। আধুনিক
পদ্মমণি কাশ্যপ বৰ্মা চন্দ্ৰমা বৰমীয়া মল্লিকা এইগিলা হৈছে খেলনাৰ দোকান আৰু সৰু ল'ৰা ছোৱালীবোৰৰ এটা মণিহাৰী বস্তুও পোৱা যায় এইখন এখন অংকিতা বৰুৱা তুলসী কলিতা গীতা কলিতা প্ৰীতি ৰাভা মই এতিয়া বৰ্তমান শ্মশান পালোঁ আহি শ্মশানৰ ভিতৰৰ লগত এটা চেলফি ল'বলৈ আহিলোঁ লাইটৰ ফেচিলিটি দিয়া হোৱা নাই বাৰু অলপ পিছত দি দিব এয়া টংলা আঞ্চলিক ৰাস মহোৎসৱৰ কাৰণে আপোনালোকক কি কি প্ৰয়োজন কৰা হৈছে আপোনালোকক দেখাই আছোঁ আমাৰ টংলাৰ ৰাস সম্পাদকক আমি দুআষাৰ ক'ব লৈছোঁ খুৰা ইয়াতে আয়োজনটো কৈ দিয়কচোন আয়োজন মানে আমাৰ এইবাৰ টংলা আঞ্চলিক ৰাস মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিছোঁ আমি প্ৰায় 11 দিনীয়াভাৱে কাৰ্যসূচী আমি ৰাখিছোঁ ইতিমধ্যে আমাৰ 3 দিন গুচি গ'ল আমি যোৱা 7 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমি ৰাস মহোৎসৱটি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বিস্তৃত কাৰ্যক্ৰমণিকাৰে আমি আয়োজন কৰিছোঁ আৰু এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আমি নাগাৰা নাম দুটা দিনৰ কাৰণে মহিলা আৰু পুৰুষৰ নাগাৰা নাম হাউৰীয়া মাতিছোঁ থিয়েটাৰ কামৰূপক মাতিছোঁ কামৰূপৰ থিয়েটাৰ 3 দিন তেওঁলোকৰ নাট মঞ্চস্থ কৰিব আৰু আমাৰ এই খুলীয়া ভাউৰীয়া আছে তাৰপিছতে আমাৰ ধৰ্মালোচনী সভা ইতিমধ্যে আজি হৈ গৈছে আমাৰ ধৰ্মালোচনা উত্তোলন আমাৰ 25 বছৰীয়া যিহেতুকে জন্মজয়ন্তী 25 বছৰীয়া জন্মজয়ন্তী আমাৰ 25খন ধৰ্মালোচনা উত্তোলন হৈছে স্মৃতিতৰ্পণ হৈছে আমাৰ মূৰ্তিৰ যথেষ্ট সংখ্যক মূৰ্তি প্ৰায় 80টামান মূৰ্তিৰ এইবাৰ প্ৰদৰ্শন কৰা হৈছে 80টামান মূৰ্তি আমাৰ আৰু লগতে আমাৰ যিখিনি মানে এই আটক ধুনীয়াকৈ আমাৰ প্ৰয়াত হেমেন বৰুৱা সৰণি স্মৃতিতৰণ এখন হৈছে এইবাৰ ঠিক তেনেকুৱা ধৰণে আমাৰ বিভিন্ন আমাৰ যিসকল ব্যক্তি আমাৰ মাজৰ হেৰাই গ'ল তেওঁলোকৰ স্মৃতিটো আমি স্মৃতিতৰণ আমি ইতিমধ্যে আমি ঠায়ে দিছোঁ আমাৰ প্ৰয়াত বিনাৰাম ডেকা সৰণিৰ স্মৃতিতৰণ সৰ্বেশ্বৰ দাস স্মৃতিতৰণ প্ৰসন্ন পাঠক স্মৃতিতৰণ গোবিন্দ দাস বংশী স্মৃতিতৰণ আৰু কোষেশ্বৰ বৰুৱা স্মৃতিত আমাৰ মুখ্যদ্বাৰ আমি ৰাখিছোঁ ঠিক তেনেধৰণে আমি বিভিন্ন কাৰ্যসূচীৰ মাজতে আমি সাংস্কৃতিক অনুষ্ঠান হিচাপে অহা 17 তাৰিখত আমি জনগোষ্ঠীয় সন্মিলন ৰাখিছোঁ লগতে ৰাতিৰ কাৰণে সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি এগৰাকী শিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ সেইগৰাকী হৈছে মানসী চহৰীয়া আৰু লগতে সেই মঞ্চখন শুভ উদ্বোধনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ বিদ্যাসাগৰক আমি আমন্ত্ৰণ জনাইছোঁ গতিকে আমাৰ বিস্তৃত কাৰ্যক্ৰমণিকাৰে আমি এই কাৰ্যসূচী আমি হাত ৰাখিছোঁ এতিয়া আমাৰ ইতিমধ্যে ধৰ্মীয় যিখন ধৰ্মালোচনী সভা আছিলে সেইখন হৈ গ'ল এতিয়া আমাৰ অনুষ্ঠিত হ'ব অসমীয়া আধুনিক গীতৰ আমি বিগত বছৰৰ পৰা যেনেকৈ আমি কৰি আহিছোঁ অসমীয়া আধুনিক গীতৰ নৃত্য প্ৰতিযোগিতা ক আৰু খ শাখাত হ'ব আৰু দলীয় হ'ব ইতিমধ্যে যোৱাকালি আমাৰ লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে কৃষ্ণ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ ৰাসলীলা এখন হ'ব অহা 13 তাৰিখত সন্ধিয়া 5 বজাত এখন নাট মঞ্চস্থ হ'ব শ্ৰীকৃষ্ণ ৰাসলীলা তালৈ ধন্যবাদ থাকিল মানে অলপ ৰাসৰ বিষয়ে আমাৰ ককাই অলপমান বুজাই দিব প্ৰতিষ্ঠাপন হ'ব সভাপতি অলপমান বুজাই দিব ককা এটা বৰজলাহত ৰাস কৰা 13 নৱেম্বৰত অহা 13 নৱেম্বৰত আমাৰ 25 বছৰ পূৰ্ণ হ'ব এই ঠাই ৰাস কৰাৰ উদ্দেশ্য হ'ল কি সকলো জাতি জনগোষ্ঠী মিলি আমি এটা সমন্বয় সৃষ্টি কৰিছোঁ আৰু লগতে এই অঞ্চলৰ এটা দীঘলীয়া অনুষ্ঠান কৰিছোঁ যিটো ব্যয়বহুল অনুষ্ঠান আৰু দীঘলীয়া বুলি ক'ব পাৰি এই অঞ্চলত তেনেকুৱা 13 দিনীয়া 14 দিনীয়া বা 10 দিনীয়া অনুষ্ঠান হোৱা নাই ৰাসেই হৈছে ৰাসত সেই ব্যয়বহুল হোৱা বুলি আমি অনুভৱ কৰিছোঁ বা সকলো ৰাইজৰ সমৰ্থনতে গোটেইখিনি ব্যয় আমি কৰিব পাৰিছোঁ আৰু ৰাসৰ আমাৰ যথেষ্ট সম্পত্তি আমি কৰিব পাৰিছোঁ খুব কম সময়ৰ ভিতৰতে 2টা গেট পাইছোঁ বিষ্ণু মন্দিৰ পাইছোঁ ভাগৱত মন্দিৰ পাইছোঁ কমিউনিটি হল পাইছোঁ ষ্টেজ পাইছোঁ 20-25টা মূৰ্তি থোৱা কোঠা পাইছোঁ তাৰপিছতে স্মৃতিস্তম্ভ পাইছোঁ আমি এইবিলাকৰ উপৰিও আৰু বহুতখিনি বস্তু পাম বুলি আশা কৰিছোঁ গতিকে আমি আশা কৰোঁ যাতে সকলো ৰাইজৰ সহায় সহযোগ থাকে আৰু সহায় সহযোগেই আমাৰ মূল হয় ৰাস
তাৰ বাহিৰে আমাৰ অন্যায় আমাৰ ককালৈ ধন্যবাদ থাকিল। ককাই বহুত ধুনীয়াকৈ আপোনালোকক বুজাই দিছে। আমি ৰাসখোলাত আহি আমাৰ ভিগুদাক লগ পালোঁ। ভিগুদা কি খবৰ? হাই ভালে, তোমাৰ কি খবৰ? মোৰ আছোঁ দে। পিছে ৰাস চাব আহিছা? ৰাস চাব আহিলোঁ, ৰাস চাই ভালে লাগিল বাৰু। হয়, আপোনালোকেও আহক, আজি ডান্স কম্পিটিশ্যন চলি আছে টংলা ৰাস, আপোনালোকে চাব আহিব, ভাল লাগিল, খুব ভাল লাগিল। আজি আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে, তাৰ বিষয়ে অলপ কৈ দিছে। আপোনালোকে চাব আহিব পাৰিব। অহা 17 তাৰিখে মানসী চহৰীয়া আহিব, আপোনালোকে চাব আহিব। ভাল লাগিল, লাইক কৰিব, ফ'ল' কৰিব আৰু আমাৰ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিগুদা। এয়া খন্তেক পিছতে আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। সেয়েহে আমি নাস্তা কৰি লওঁ, তাৰপিছত আপোনালোকক আধুনিক নৃত্য প্ৰতিযোগিতা দেখাই আছোঁ। এয়া আমি হোটেললৈ যাই আছোঁ। এতিয়া আমি হোটেলত বা কি আছে খাব। আমাৰ বৰ্তমান খানা মানে চাওমিন টাউমিন খোৱা হৈ গ'ল। আমি এতিয়া আধুনিক নৃত্য প্ৰতিযোগিতা আপোনালোকৰ মাজত লৈ আনি আছোঁ। দেৰি নকৰি পেলাই আপোনালোকক আধুনিক নৃত্য প্ৰতিযোগিতা দেখাই আছোঁ। তামোল চামোল খাই লওঁ, খাই লৈ পেলাই আপোনালোকক দেখাই আছোঁ আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। বলক 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 জলদি জল। এই আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। মাইনা তোমাৰ নামটো কোৱা? মাইনাৰ নামটো হৈছে ময়ূৰিকা ৰাভা। মাইনাৰ নৃত্যটো চাই আপোনালোকে ভাল পালে কৈ দিব, কমেণ্ট কৰি জনাই দিব। আপোনালোকে মাইনালৈ ধন্যবাদ থাকিল। ভৱিষ্যত উজ্জ্বল কামনা কৰক মাইনালৈকে। হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাব কাৰণ ৰাতিও বহুত হৈ গ'ল, সেইকাৰণে আমি ঘৰলৈ যাম। আমাৰ বাই বাই।